Hello guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ সবৰে ভালে আৰু তাকে কামনা কৰোঁ মই আছোঁ আজি বৰ্তমান ৰুম এইটো হৈছে হোটেল ৰুম হোটেলখনৰ নাম হৈছে হিমা হোটেল ইয়াৰ লোকেশ্যনটো মানে এই হিমা হোটেলখন আছে গণেশগুৰি ব্ৰিজৰ সন্মুখতে যদিহে আপোনালোকে গুৱাহাটীত আহিলে কেতিয়াবা ৰাতি থকাৰ কাৰণে বা ৰাতি হৈ গ'লে ইয়াতে ৰুম লৈ ল'ব পাৰিব ছিংগল আছে ডাবল আছে ছিংগলৰ কাৰণে 500 টকা এয়াৰ দি কাৰণে গতিকে মই ছিংগলৰ পৰা মৰিগাঁৱৰ পৰা গুৱাহাটীত আহিছোঁ গুৱাহাটীত মানে মোৰ বিশেষ এটা কাম আছে কাম হৈছে এক্সাম আছে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ RBI এছিষ্টেণ্ট যিখিনি কি ভেকেঞ্চি ওলাইছিলে তো মই এপ্লাই কৰিছিলোঁ গতিকে মই আহিলোঁ আজি হ'ল 25 তাৰিখ কাইলৈ আছে অহা কাইলৈ আছে 26 তাৰিখে 26 মাৰ্চ 2022 কাৰণ মৰিগাঁৱৰ পৰা ইয়াৰ গুৱাহাটীলৈ আহোঁতে অলপ দেৰি হয় ন গতিকে মই আজি আগদিনা আহিলোঁ গতিকে ইয়াত ৰুম লৈ ল'লোঁ কালি ৰাতিপুৱা আছে মোৰ 8টা AM মৰ্ণিং আছে 8টা বজাত ৰিপৰ্টিং টাইম GB টেক্সত আছে চিৰিয়াখানা ওচৰত GB টেক্স চেণ্টাৰ নাম হৈছে GB টেক্স তো গাইজ আহোঁতে মই মৰ্ণিং আহিলোঁ এতিয়া ৰুম বিচাৰোঁতে মানে হোটেল বিচাৰোঁতে প্ৰথম অহা মই ইমান বেছিকৈ নাজানো মোবাইলত চাইছিলোঁ মোবাইলত চালেও হ'লেও মানে ইমান হাই নকৰিলোঁ মোবাইলত ডাইৰেক্ট নিজে আহি মানে সুধিলোঁ আৰু মোবাইলটো চাৰ্জ কৰিছিলোঁ চাৰ্জ কৰি কিনে এইফালে চিৰিয়াখানা ওচৰৰ পৰা অলপ খোজকাঢ়ি আহি মই গণেশগুৰি পাই গ'লোঁ গণেশগুৰি এইফালে আহি থাকোঁতে পাই গ'লোঁ দেখা হিমা হোটেল বুলি তো তাতে সোমাই পাই গ'লোঁ আৰু মোৰ ধুনীয়াকৈ সুবিধা হৈ গ'ল আজি ৰাতি থকা মই এতিয়া বৰ্তমান তাৰ ঘৰৰ পৰা আহি প্ৰথম পুৰি খালোঁ দেই 30 টকা দি পুৰি খালোঁ খানাপাৰাত খালোঁ তাৰপিছতে ডাইৰেক্ট আহি GB টেক্স গ'লোঁ মানে চেণ্টাৰটো চাই আহিলোঁ তাৰপিছতে চাই লৈ মেলি তাৰপিছত ৰুম বিচাৰিলোঁ বিচাৰোঁতে 12টা 1টামান বাজিলোঁ মানে ঘৰৰ পৰা আহিছোঁ ধৰি লোৱা মৰিগাঁৱৰ পৰা 9টামান বজাত আহিছোঁ আহোঁতে ইয়াতে 11টা হৈ গ'ল 11:30মান বাজিল তাৰপিছত নেক্সট মাৰোঁতে 12টা বাজিল ইফালে ৰুম বা হোটেল বিচাৰোঁতে 1টা বাজি গ'ল তাৰপিছত আহোঁতে ইয়াতে পাই গ'লোঁ অৱশেষত 2টা বজাত ৰুম পাই গৈছোঁ এতিয়া ছিংগল বেড ছিংগল ৰুম সকলৰ বাবে 500 টকা এয়াৰ দি কাৰণে এতিয়া কালি 12টালৈ আছে আৰু চেকআউট 12টালৈ তো এয়া পৰিৱেশ এইফালে গিলাচ এখন আছে এইখন আছে TV আছে চাব পাৰে আৰু এখন ফেন এইটো আছে এয়াৰ কুলাৰ বাকী ভোক লাগি আছে বৰ্তমান বহুত ভোক লাগিছে চাহ একাপ খাইছিলোঁ মাজতে এতিয়া মই খাব যাম ইয়াতো অৰ্ডাৰ কৰিব পাৰে বাহিৰত খাইছোঁ গণেশগুৰি পৰিৱেশ চাম আৰু আগতে আহিছোঁ যদিও মই এবাৰ মানে ফাৰ্ষ্ট টাইম হোটেলত আছোঁ আৰু ফাৰ্ষ্ট টাইম হোটেল বুক কৰি লৈছোঁ নিজে মোবাইল পৰা ডাইৰেক্ট কৰিছোঁ গাইজ মই আৰু ৰুমত থকা এই হোটেল ৰুমত থকা বস্তু দেখাম দেই এইফালে চাই লওক তাৰপিছত ইফালে আছে এখন মানে ইয়াত কাপোৰ থ'ব পৰা হেংগাৰ আছে চোলা এখন আছে কম্বল এইটো আঁঠুৱা দেখিছেনে নাই আঁঠুৱা এইফালে আছে বাথৰুম ইমান নেদেখোঁ মই আৰু এখন ধুনীয়াকৈ মানে পিক্সাৰ লগাই দিছে পিক্সাৰ এইটো ইম'জি তো গাইজ মই বাহিৰত যাম শুই আহোঁগৈ অলপ কিবা এটা খাই আহোঁ বাহিৰত আহি যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব দেই তাকে মোৰ আশা থাকিলে আপোনালোকলৈ আৰু লাইকটো মাৰি দিবলৈ কেতিয়াও নকৰে যদি ভাল লাগে বেয়া লাগিলে ডিছলাইকটো মাৰি দিব তো এইটো মানে ভাল ভিডিঅ' দিবলৈ পোৱা নাই আৰু টাইম পোৱা নাই মানে বিশেষকৈ মোৰ এক্সাম আহি আছে আৰু গতিকে ইমান টাইম পোৱা নাই চ' আপোনালোকে বেয়া নাপাব তো টাইম মিলাই দিবলৈ চেষ্টা কৰিম তো বলক আমি বাহিৰলৈ যাওঁ
এইটো পৰঠা খাম এতিয়া পৰঠা খাম এইটো পানী বটল লৈ লৈছোঁ পৰঠাটো খাওঁ ভোক লাগিছে যিহেতুকে তো গধূলি ভাত খাম আমি গৈছোঁ পানী আনি গৈছোঁ গণেশগুৰি চাৰিআলি ধুনীয়াকৈ উঠিব ফ্লাইঅভাৰ মজা 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 এইফালে হৈ যাম মই এতিয়া টুপি এটা ল'ম চাই লওঁ টুপিটো তো মই টুপিটো লৈ ল'লোঁ এইটো মনষ্টাৰ গণেশগুৰি ব্ৰিজ অৰুণীয়া ক্ষেত্ৰ তো ইফালে এনেকৈ গ'লে পাই যাম বিল্ডিং তো ইফালে এইকেইটা বস্তুকেইটা ইয়াতে আছে দুটা সিংহ কিহত চিম্বল আছে ভালে চিনি পোৱা নাযায় ব্ৰিজৰ ওপৰেদি চাইলে পাই ল'ব তো পূৰা অহৰহ গাড়ী বহুত বাট আহি আছে গতিকে মোৰ কাণটো শুনা পোৱা নাযায় যিহেতুকে মোৰ মাইক ফোনটো নাই তো আপোনালোকে বেয়া চেয়া নাপাব তো ল'বলৈ চেষ্টা কৰিম আৰু ভাল মানে ভইচটো দিবৰ কাৰণে চেষ্টা কৰিম আৰু বতাহ আহি আছে পূৰা এতিয়া 4টামান বাজি গৈছে আপোনালোকক গণেশগুৰিত ধুনীয়া বস্তু এটা দেখাই দিম চাওকচোন অলপ এয়া হ'ল ব্ৰিজ তাৰ লগতে বস্তুটো দেখাই দিম বস্তুটো হ'ল এনেকৈ কেমেৰাটো যদি তলফালে কৰি দিওঁ তেতিয়াই গম পায় এইবিলাক এয়া হৈছে গণেশগুৰি চাৰিআলি ইয়াত নলা নৰ্দমা ধুনীয়া বস্তুটো এইটোৱে আৰু তো ইয়াত গতিকে চহৰ মহানগৰ গতিকে এনেকুৱা হ'ব লেতেৰা চাফা কৰাটো বহুত জৰুৰী এখন ৱালৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা দেখাই আছোঁ মই এয়া হৈছে কাপোৰ মানে এখন ইয়াত দাদাসকলে মানে বেপাৰীসকলে ইয়াত কাপোৰ বিক্ৰী কৰিবলৈ সুবিধা লৈছে মানে ইয়াত থৈ ৱালত থৈ মানে সুবিধাটো ধুনীয়া কৰি লৈছে আৰু এয়া হৈছে
টেবুল থকা ডাইনিং টেবুল থকা কাপোৰ ইয়াত মই আপোনালোকক বিশাল মেগামাৰ্ট দেখাই আছোঁ লগতে আছে মেগামাৰ্ট বলক দেখাইছোঁ ফ্লাইঅভাৰ এইফালে চিৰিয়াখানা যায় আৰু এইফালে আছে পল্টন বজাৰ সেইটোৱেদি পল্টন বজাৰ এইফালেদি চিৰিয়াখানা যায় ইয়াৰ টাইম হৈছে 5:30 বাজিছে এতিয়া বহুত মানুহৰ অহা যোৱা মানে পূৰা হুলস্থুল বহুত হয় ইয়াত মোৰ মাতটো বেছিকৈ শুনা পোৱা নাযায় কাৰণ মোৰ মাইকটো নাই তো বহুত গাড়ী মটৰ মাত শুনিব পাৰিছে আপোনালোকে তো বেয়া যেন নল'ব আৰু তো মই আগত যাই দেখাই আছোঁ আৰু মই এতিয়া ভিৰৰ মাজত যাম এতিয়া মই এইফালে ঘূৰি যাম বহুত আগৰ মাজত যাম এতিয়া মানে গাড়ী অভাৰ মানে লাহে লাহেতো অলপ কিবা এটা কৰিব লাগিব যাম আৰু মুঠতে নহ'লে আৰু টাইম বহুত হৈ যাব আহি আছে বহুত ৰখি ফাইনেল আহি গ'লো কৰিম গাড়ী মাজত চাই সন্ধিয়া সময়ত লখিমপুৰ পাই গ'লোঁ সেইখিনিত মই এতিয়া হোটেলৰ ওচৰতে আছোঁ অলপ আগৰ জীয়াই লৈছোঁ চাই মই চাই বঢ়িয়া লাগে মানে পূৰা এই মহ কামত পাইছোঁ এই সন্ধিয়া হোৱাৰ লগে লগে মহৰ কামবোৰ খাই আপোনালোকে দেখিব গণেশগুৰি মহৰ কামত এতিয়া আছোঁ মই অলপ পিছফালে আহি গ'লোঁ মই হোটেল এয়া এতিয়া মই খুলিম পাই গ'লোঁ এয়া হোটেল তো গাইছ আজি ভিডিঅ' ইমানখিনি আছিলে গণেশগুৰিত অলপ ফুৰি আহিলোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গাইছ মই এইখিনি কথা এটা কওঁ মানে আপোনালোকে ভিডিঅ'খিনি তেনেকুৱা হ'লে চাই মানে মাজে মাজে অসুবিধা হৈ যায় কাৰণ বহুত মানুহে এনেকৈ ঘূৰি ঘূৰি চাই দিয়ে তো নিজকে অলপ ভাল নালাগে তেনেকৈ চালে আৰু চাবই পাব্লিকৰ মাজত যেতিয়া এনেকৈ ব্লগিং কৰা হয় তো অলপ কষ্ট হ'ল তো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এতিয়া টাইম হৈ গ'ল 6টা তো এতিয়া মই কিবা এটা খাওঁ তাৰপিছত ভাত খাম ভাত খাই শুই যাম আৰু শুই যায় ৰাতিপুৱা তো মৰ্ণিং যামগৈ 8টা বজাত ৰিপৰ্টিং আছে তো 8টামান বজাতে যাব লাগিব তো আজিলৈকে ইমানেই আৰু